গাইছ চাহ খাব বহিছোঁ আমাৰ নতুন ষ্টাইলৰ ৰুটি দেখাই আছোঁ চাওক 10 টকা পাপৰ গাইছ কোনে বনাইছে এই আইতাই বনাইছে আমাৰ আইতাই 10 টকীয়া পাপৰ বেচিব বাৰু দোকান এখনত জেৰি লগাই দিয়া অলপ এনকে গাইছ এনকে যদি দেও এনকে যদি দেও अभी मजा आएगा ना भिड़ो মইছে আৰু এই মুখখন ঘুমা গাইছে এইটো এটা কণা হৈছে হ'ব চাহৰ কাপ দুটা চাওক গাইছ চাহৰ কাপ দুটা বেলেগ পুৰা লাল হেন জানে সেইবোৰ গাইছ ৰুটি পুৰবা জয় জানাই পুৰবা জানছি তাৰিফে উখোৱা ৰুটিৰ কাৰণে জানছি নহ'লে জ্বলে দিলা হয় আইতাই চাই আছে গাইছ কাৰণে পাছছি নহ'লে জ্বলে দিলা হয় ৱাও ৰুমালী ৰুটি গাইছ ৰুমালী ৰুটি কি ৰুটি চাওকচোন গাইছ কমেণ্ট কৰিবচোন কেনে লাগছে ৰুটি এখন ৰুটি না পাপৰ কওকচোন কেইখনমান খাব পাৰিব এনেহেন চাওক গাইছ এটা কথা মনত ৰাখক মই ভাবি আছোঁ এই বটলটো দিনে দিনে আনে 10 টকা মই ভাবিছোঁ কিহৰ কাৰণে গাইছ আজিহে গম পালোঁ আপুনি মানুহে 10 টকাত যে ভাবে কি কম বস্তুতে জব্দ খানাটো এতিয়ে বেলেগ আছে কিন্তু দিনে এটি বটল না আপুনি মানুহ ইয়াতে বুজি পায় কম বস্তুত জব্দ খানা বেছি থাকে